ফোন আহিছে না চাচা যায় রে ভিডিঅ' আমাৰ ৰাইজক সকলোকে কৈছোঁ সৰু ল'ৰা ছোৱালী ইয়াত ডাঙৰ ডাঙৰ সৰু আছে আমাৰ যিটো স্কুলত যাবলৈ অসুবিধা হৈছে বোকা পানী সেইটো সময়তে স্কুলত নোযোৱাৰ কাৰণে টিচাৰে তাক হাৰাছমেণ্ট দিয়ে আমাৰ নতুন গাঁও পানীতোলা চাহ ভাটিৰ পৰা যিটো ৰাস্তা সোমাইছে সেইটো 100 মিটাৰহে বনিছে সেইটো খঙত মই আজি চুলি ঘূৰাইছোঁ যিমান মোৰ চুলিত দীঘল ইমানটোৱে ৰাস্তা বনিছে আৰু বাকী নাই বনা এইটো ৰাস্তাটো চাওক নেক্সট এইটো ৰাস্তাটো চাওক বাইক থিয় আছে খঙত মই ৰাতিপুৱা মদ খাইছোঁ খালী পেটত তিয়হ লৈখিনি আজি মোক বেয়া লাগিব নাই যদি মোৰ ৰাস্তাটো ভাল হয় নিশ্চয় মই 100 ভোট দিম 100 ভোট দিম মই আপুনি চুলিটো কিয় ঘূৰাইছোঁ মই ৰাস্তাটো কমপ্লিট হোৱা নাই যিমান ৰাস্তা বনিছে ইমানটোৱে ঘূৰাইছোঁ মই আৰু পূৰা কমপ্লিট হ'লে মই চুলিটো পূৰা খুৱাই ল'ম মই ছাৰক এইটোৱে কৈছোঁ ছাৰ আপুনি যিমানেই হওক ৰাস্তাটো আমাৰ ধুনীয়া কৰি দিয়ক নেক্সট আহক আপোনাক মই বেয়াকৈ কোৱা নাই হ'ব পাৰে মই অকল নিচা খাওঁ ৰাতিপুৱা এতিয়াও নিচা আছোঁ সেইটো বেয়া নাপাব নমস্কাৰ ধন্যবাদ জনাইছোঁ ইমানটো মোৰ ৰাস্তাটো বনাই দিয়ক সৰু ল'ৰা ছোৱালীৰ কাৰণেহে লাগে আৰু একো আপত্তি নাই জয় অসম।